মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। তোমালোকক আজি মই পঞ্চম শ্ৰেণীৰ অংকুৰণ পাঠ্যপুথিৰ পাঠ 4 পিঠাৰ মেল কবিতাটি পঢ়াবলৈ ওলাইছোঁ। তোমালোক সকলোৱে পাঠটি সুন্দৰকৈ চাই যোৱা, লগতে সকলোৱে পাঠ্যপুথিখন ওলাই লোৱা। আহচোন আমি এতিয়া কবিতাটি চাওঁ। কবিতাটি মই প্ৰথমতে আবৃত্তি কৰি দিছোঁ, তোমালোক সকলোৱে সুন্দৰকৈ মন দি শুনি যোৱা। পিঠাৰ মেল পাঠ 4। অকমানিহঁতৰ ভৰালি কোঠাত বিহু উৰুকা ৰাতি, পাচিত বহি পিঠাবোৰে আছিল কথা পাতি। চুঙা পিঠাই মাতিলে খপৰাই খোলা চাপৰিয়া বাই, দেশৰ কথা দহৰ কথা শুনিছনে নাই। এই দেশত আৰু বেছি দিন নাই আমাৰ ভাত, কিয় ক'ব তেনে দুখ লগা কথা। সুতুলিয়ে দিলে মাত, ফেনী পিঠায়ে দিলে উত্তৰ, ফেন উলিয়াই হওঁতে আমাৰ চুঙা বোপাই মিছা কোৱা নাই। আজিকালি আৰু অকমানিয়ে নাপায় আমাক চিনি, লুচি লাগে বিস্কুট লাগে, লাগে চাহ পানী। টপাটপ ৰসৰ গোল্লা মুখত সোমাব পায়, লাৰু আৰু পিঠাবোৰক খাই ঘিণৰ চকুৰে চাই। পিঠাৰ এই ঘোৰ অপমান তালৈ কোনে কৰে কাণ, এইদৰে হ'লে আমি বেছি দিন জীয়াই থকাই টান। কবি অতুল চন্দ্ৰ হাজৰিকা। ছাত্ৰ ছাত্ৰীসকল, তোমালোকক এতিয়া মই কবিতাটি ইয়াৰ মূল ভাৱটো বুজাই দিছোঁ, তোমালোকে সকলোৱে মন দি শুনি যোৱা। পিঠাৰ মেল। অকমানিহঁতৰ ভৰালি কোঠাত বিহুৰ উৰুকা ৰাতি। বিহুৰ উৰুকা মানে তোমালোকে নিশ্চয় গম পোৱা যে বিহুৰ আগদিনা আমি কি বুলি কওঁ, উৰুকা। উৰুকাৰ দিনা পাচিত বহি সকলোবোৰ পিঠাই কি কৰি আছিল, কথা পাতি আছিল। কথা পাতি থকাতে চুঙা পিঠাই কি কৰিলে, মাত দিলে। চুঙা পিঠাই মাতিলে খপৰাই মানে পটকৈ মাত দিলে যে খোলা চপৰীয়া বাই, দেশৰ কথা আৰু দহৰ কথা শুনিছনে নাই। এই দেশৰ কথা শুনিছনে নাই। এই দেশত কি আৰু আমাৰ বেছি দিন ভাত নাই। তেতিয়া সুতুলিয়ে কৈছে, কিয় ক'ব তেনে দুখ লগা কথা, এনেকুৱা কথা কিয় কয়, এনেকুৱা কথা নক'ব। ফেনী পিঠায়ে আকৌ মাত দিলে, ফেন উলিয়াই হওঁতে আমাৰ চুঙা পিঠাই কি কৰা নাই, মিছা কথা কোৱা নাই। আজিকালি কি কৰিছে, অকমানিহঁতে আজিকালি আমাক আৰু চিনি নোপোৱা হৈছে। সিহঁতক কি লাগে, লুচি লাগে বিস্কুট লাগে আৰু চাহপানী। সিহঁতে চাহপানীৰ লগত লুচি বিস্কুটহে খাবলৈ ধৰিছে। আমাৰ পিঠা লাৰুবিলাক তেওঁলোকে কি কৰিছে, খাবলৈ নোখোজে। আমাৰ আদৰটো ক্ৰমান্বয়ে আমাৰ সমাজ ব্যৱস্থাখনত কি হৈছে, কমি আহিছে। টপাটপ ৰসগোল্লা মুখত সোমাব পায়, হোটেলৰ যিটো ৰসগোল্লা মুখত সোমাব পায়, তেওঁলোকে আৰু পিঠা লাৰুবোৰক ঘিণ কৰা হৈছে, খাবলৈ বেয়া পোৱা হৈছে। পিঠাৰ এই ঘোৰ অপমান তালৈ কৰে কোনে কাণ, এইদৰে যদি পিঠাৰ অপমান হৈ থাকে তেনেহ'লে আমাৰ সমাজ ব্যৱস্থাখনত পিঠা লাৰুৰ যিটো আদৰ, সেই আদৰটো আৰু নোহোৱা হৈ যাব। নোহোৱা হৈ যোৱা মানে কি, আমি জীয়াই থকাই টান হ'ব। এইবুলি পিঠা কি কৰিছিল, বিহু উৰুকাৰ ৰাতি কথা পাতি আছিল। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে নিশ্চয় বুজি পাইছা যে পাঠটিৰ জৰিয়তে আমাক বিভিন্ন ধৰণৰ পিঠাৰ নামবোৰ জানিলোঁ। এই পিঠাৰ মেল পাঠটিৰ জৰিয়তে আমি বিভিন্ন ধৰণৰ পিঠাবোৰৰ নাম জানিলোঁ। তাৰোপৰি আমাৰ অসমীয়া সমাজ ব্যৱস্থাত লাৰু পিঠাৰ যিটো আদৰ, সেই আদৰটো কমি আহিছে। ইয়াৰ পৰিৱৰ্তে কি হৈছে, হোটেলৰ খাদ্য সামগ্ৰীবিলাকৰ ওপৰত আমাৰ গুৰুত্বটো বেছি হৈছে। সেয়েহে আমি কি কৰিব লাগে, হোটেলৰ খাদ্য সামগ্ৰীৰ ওপৰত কম পৰিমাণে গুৰুত্ব দি আমাৰ যিটো অসমীয়া সমাজ ব্যৱস্থাত প্ৰচলিত লাৰু পিঠা, সেই সামগ্ৰীবোৰৰ ওপৰত বেছিকৈ আদৰ কৰিব লাগে। তেতিয়াহ'লে কি হ'ব, লাৰু পিঠাৰ যিটো সমাজ ব্যৱস্থাত গুৰুত্ব, সেই গুৰুত্বটো অটুট থাকিব। নহ'লে এদিন কি হ'ব, আমাৰ এই বস্তুবিলাক নোহোৱা হৈ যাব। সেই কথাখিনি আমাৰ পাঠটিৰ জৰিয়তে সুন্দৰকৈ বুজাইছে। ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ যদি কবিতাটি পঢ়ি ভাল লাগিল তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ শেষলৈ চাবা, লাইক কৰিবা, তোমালোকৰ বন্ধুসকললৈ শ্বেয়াৰ কৰিবা।
আৰু যদিহে পোনপ্ৰথমবাৰৰ বাবে মোৰ এই চেনেলটোলৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষত যিটো বেল আইকন আছে বেল আইকনটো দবাই দিবা মোৰ সকলো ধৰণৰ ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন পাই থাকিবলৈ।